নমস্কাৰ বন্ধুসকল, মই ঋতুপৰ্ণ আৰু আপোনালোকে চাই আছে RB Info Tube। আপোনালোকে হয়তো মন কৰিছে আমি যেতিয়া WhatsApp ব্যৱহাৰ কৰি এখন ফটো বা যিকোনো ধৰণৰ এটা যদি মিডিয়া আমি পঠাওঁ তেনেহলে তাৰ ৰিজলিউশন কিছু পৰিমাণে হ্ৰাস হয়, নষ্ট হৈ যায়। ফটোখন যেতিয়া আমি জুম কৰো WhatsAppত পঠোৱাৰ পিছত ফটোখন ফাটি যায়। গতিকে আজি মই আপোনালোকক দেখুৱাম কিদৰে আমি ফটো এখনৰ ৰিজলিউশন নষ্ট নোহোৱাকৈ আমি WhatsApp ব্যৱহাৰ কৰি ফটো এখন কাৰোবালৈ আমি পঠাব পাৰো। আহকচোন ভিডিঅটো আৰম্ভ কৰো। WhatsApp ব্যৱহাৰ কৰি আপুনি যিকোনো ধৰণৰ মিডিয়া বা এখন ফটো কোনো ধৰণৰ কোৱালিটি নষ্ট নোহোৱাকৈ বা ৰিজলিউশন নষ্ট নোহোৱাকৈ পঠাবলৈ হলে প্ৰথমতে আপুনি WhatsApp ওপেন কৰিব লাগিব। WhatsApp ওপেন কৰি যিজন ব্যক্তিলৈ আপুনি ফটোখন বা মিডিয়া ফাইলটো পঠাব বিচাৰিছে সেই ব্যক্তিজনৰ কন্টেক্টটো সিলেক্ট কৰিব লাগিব। তাৰ পাছত আপুনি য'ত মেছেজ টাইপ কৰে তাৰ কাষতে এটাচমেন্টৰ এটা অপচন আছে। ফটোৰ যিটো অপচন আছে কেমেৰা অপচনটোৰ কাষৰে যিটো অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি তাত দেখা পাব ডকুমেন্টত যাব লাগিব। গৈ এতিয়া একেবাৰে ওপৰত এটা অপচন দেখা পাব ব্ৰাউজ আদাৰ ডকুমেন্টছ। তাত গ'লে আপোনাৰ গ্যালাৰীটো সুন্দৰকৈ দেখা পাব আৰু আপোনাৰ গ্যালাৰীৰ পৰা এতিয়া আপুনি যিখন ফটো বা যিটো মিডিয়া পঠাব বিচাৰিছে সিলেক্ট কৰি আপুনি সেন্ড কৰিলে হৈ যাব। এতিয়া আপোনাৰ ফটোখনৰ বা মিডিয়াটোৰ কোনো ধৰণৰ কোৱালিটি সলনি নহয়।